মতা পাইছো জীবন শেষ হৈ গ'ল মোৰ মা মাংস ভজা হৈছে নে ভজা মাংস মোৰ কাৰণে ৰাখিবা দেই হ'ব দে ৰাখিম মোৰ কাৰণে ৰাখিবা 2 পিচ ভজা মাংস হ'ব দে ৰাখিম দে কেৰাহীত তুলি দিছো হে তুলি দিয়াৰ লগে লগে হ'ব নেকি মাংস ভজা হৈছে কি জানি মই এবাৰ চাই হুৰ হৰা শুনিছা কি নহয় দিয়া এনে বোলো কি কৰি আছা তাকে খবৰ এটা লওঁ পাকঘৰত কি কৰি থাকিম গা ধুই আছো মাংস খুজিবই নোৱাৰিলো নহয় আৰু এবাৰ যাই চাওঁ ৰ হেৰা মাংস ভজা হৈছে নেকি আহক কেঁচাই খাওক আহক গোটেই মাংসখিনি ভাজি পিনে খাই থলে হ'ল মই মাংস নিদিয়াকে আলু আৰু পিঁয়াজেৰে মাংসৰ আঞ্জা বনাই থওঁ হ'বনে কাষৰ বৰুৱানীয়ে বোলে ধুনীয়াকে মাংসও ভাজি দিয়ে চালাড তালাডো কাটি দিয়ে তেতিয়াহ'লে বৰুৱানীকে বিয়া কৰাওক হলেতো কৰালোৱে হয় কি নহয় তোমাৰ দৰে আৰু কোনোবা হ'ব পাৰিবনে তুমি বেষ্ট সেইটো কৈছো মানুহে মাইকী পাই দীপিকা পাডুকনৰ দৰে মই পাইছো কাবুলী বুটৰ দৰে হায় ৰে মোৰ কপাল যদি ভিডিঅ'টো চাই ভাল পালে ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব কিনি এণ্টাৰটেইনমেণ্ট লগতে ফেচবুক পেজটো ফলো কৰি দিব শ্বেয়াৰ কৰিও দিব